প্ৰেছ মাধ্যমত কিছু কথা আমি দাঙি ধৰিছোঁ, কিন্তু বিজেপি সাইডৰ পৰা আমি স্যাটিসফ্যাক্টরি আৰু যিটো ঘটনা হৈছে CMৰ ঘৰ কিবা এনি ভাইলেন্স আমি ভাল নাপাওঁ, কিন্তু আমি কন্ডেম কৰিছোঁ আৰু কন্ডেমেবল হয়। কংগ্ৰেছ পাৰ্টি একটা নন ভাইলেন্স একটা কথা ইয়াত ঘটনা হৈছে, এইটো দুখ পাইছোঁ, কিন্তু লগতে তুলিৰাম ৰংহাং ঘৰত জুই জ্বলাৰ পিছতে এক দুই দিন ৰৈ থাকিব নোৱাৰি ঘৰটো সম্পূৰ্ণভাৱে চিনচাপ নাইকিয়া কৰিবলৈ ইমান তৎপৰতা কিয়? তাত বন্ধু পাইছে, AK সিরিজ আৰু SLR সিরিজৰ বন্ধু পাইছে। অন্তত আমাৰ যিটো পুলিচক ইনভেষ্টিগেটিং এজেন্সিসকলক কামটো কৰিব দিলে ৰাইজে ভাল পালে। Sometimes they used to have such incident going and training somewhere by shooting bullet or someone being killed. Are all this gun associated with all this incident? বন্ধু বোলে ৰাইজ আৰু আমি ধৰি ল'ব লাগিব। সেইটো কাৰণে সেই ক্ৰাইম চিনটো যে ইমান তৎপৰতা নাইকিয়া কৰাটো এইটো আমি সাসপিচিয়াছ হয়, আৰু যি প্ৰকাৰেৰে সেইটো ইনভেষ্টিগেট কৰিব লাগে আমি CBI ইনভেষ্টিগেশ্যন বিচাৰিছোঁ। যদিহে তুলিৰাম ৰংহাং অলপ দকে চিন্তা কৰিলেহেঁতেন, আমি ভাবিছোঁ এইবিলাক ঘটনা নহ'লে। তাত কেনেকুৱা ঘটনা ইমান দিনেতো 15 দিনে মানুহে পিচফুলি হাংগাৰ ষ্ট্ৰাইক কৰি আছে। তাত এই মানুহটা হাংগাৰ ষ্ট্ৰাইক কৰা সময়ত কি অৱস্থা আছে? পুলিচকেইটা বুলি কৈছে পিছত, কিন্তু যেতিয়া উঠাব গৈছে যে মুখ চুখ বান্ধিছে, ট্ৰেটেনিং দিছে, বন্ধুকৰ কাক কৰিছে, তাৰপিছত আমি শুনামতে বহুত ডাঙৰ ক্ৰিছমাছ প্ৰগ্ৰাম নিচিনা, কেৰল পাৰ্টি নিচিনা আহি তাত সিহঁতক ৰাতি উঠাই লৈ গৈছে। সিহঁতকতো সদায় পাই আছে। They have been sitting all along for the 15 days, 24 hours. মানুহে কৈ কোনোবা সেইখিনি তুলিৰাম ৰংহাঙে যে 95,000 মদ খায়, কিছুমান আহি কয় যে 30,000 মদ খায়। সেইবিলাক লগত নিশ্চয় surely he is intoxicated with wine. That is why he might have been directed or advised by his advisor, and he does this unnecessary foolish act. The অপৰাধ যায় ইয়াত মই এটা হিচাপ কৰিব গৈছে, how much money he spent, how much amount of money he is spending from the public exchequer resources. ইয়াত যদি হয় he 30,000 যদি হয়, 5 বটল যদি দিনত লাগে তাৰ বন্ধুকেইটাৰ লগত, সেইটো 1,50,000 হয়। তাৰপিছত পিকচাৰ আছে, ইনকুৱাৰী কৰিব দিয়ক ভালকে, আৰু পাব্লিকলি কওক সেইটো কাৰ বন্ধু। যদি পুলিচহঁতৰ হাতত আছে, পুলিচহঁতৰ হয়, দেন পুলিচহঁতৰ হাততে থাকিব লাগিছিল, বন্ধুকটো কেনেকৈ খাব পাৰে? It is a part of negligence of the police. কাৰ্বি আংলঙত এতিয়া সেইবিলাক কিয় হ'বলগীয়া হৈ আছে? ইয়াত হৈছে কি, খুব আছে কাৰ্বি আংলঙৰ ৰাইজৰ, খালি they are very much fed up with this government. আৰু সেই চৰকাৰটো মই ক'ম যে এইটো কমপ্লিটলি তুলিৰাম ৰংহাং নেগলিজেন্সৰ কাৰণে। সেইদিনাটো উল্লেখ হৈ গ'ল না, হিমন্ত বিশ্ব শৰ্মা collectively unanimous decision that there will be an eviction. সব পাৰ্টিও এগ্ৰি কৰিছে। এতিয়া চৰকাৰত দিছপুৰে হওক, দিল্লীয়ে হওক, কাৰ্বি আংলঙৰ হওক, ইয়াত কোন আছে? বিজেপি আছে। বিজেপি ইজ ৰুলিং দিল্লী, দিছপুৰ, ডিফু। ইয়াৰ পিছত কিয় কৰা নাই? আমাৰতো একটা MEC নাই, একটা MLA নাই। তো তুলিৰাম ৰংহাঙৰ কাৰণে কিছুমান বস্তুটো ক্লিয়াৰিফাই কৰা।
he has to clarify certain issue to the people of Karbi Anglong. যে ইমান যে syndicate রাজ কিয় চলাই আছে, ইমান syndicate রাজ সেইবিলাক পইচা ক'ত গৈছে, তুলিৰাম ৰংহাং ক'ত জনাই দিয়ক। এতিয়ালৈকে নন গভৰ্ণমেণ্ট টিচাৰ নন প্ৰভিঞ্চিয়েলাইজ স্কুলক কিয় ইমান মাহে পেমেণ্ট দিয়া নাই? আগত আমাৰ সময়তো প্ৰত্যেকটো 6 মাহ টুইনছ দলৰ যিটো পইচা আমি ক্লিয়াৰ কৰি দিওঁ, দি দিওঁ, একটা আমাক উত্তৰ দিব নোৱাৰে। ইট ইজ টাইম তুলিৰাম ৰংহাং, ইলেকশ্যন ইজ কামিং, আপোনাক এৰি নিদিওঁ। আমি যিমানটো ক'বলগীয়া সেইটো কম। ইট ইজ নট দেট উই আৰ কামিং টু দ্য প্ৰেছ। জাষ্টিচ দিব লাগিছিলে পাৰো খোৱাৰ পৰা 4 লাইন ডিমাপুৰ মানুহক যি টকা দিব লাগিছিলে আজিলৈকে ৰখি আছে। আজি কিয় মই উঠাইছে, পৰহিদিনা মানুহ আহিছে একজাক যে ছাৰ এনেকুৱা আমিতো একো পইচা পোৱা নাই, আমি কি কৰিম, কোৰ্টত যাম নেকি? আমাৰ কথা আপোনালোকে মাতিব লাগে। মই কৈছো মাতিছে নহয়, জাষ্টিচ অন্যায় দিয়াৰ বাবে কাৰণে, জাষ্ট টু গেট জাষ্টিচ এণ্ড তাৰ মিছেছ কাচি তেৰণ পি আৰু অঞ্চল তেৰণে গোটেই চাকৰিৰ কাৰণে পইচা কালেক্ট কৰে বুলি আমাক ভিতৰৰ পৰা জনাইছে। ইয়াতে কিমান পইচা লয় সেইটো পৰ্যন্ত লিখি দিছে যে that is a case job for cash is a practice in a high way now. এইটো হৈছে কাউন্সিলত যে সদায় সুধি আছো আজিলৈকে বন্ধ কৰা নাই কিয়? ইমান একাউণ্ট হ'বলগীয়া কিয় হৈছে? ইমান কিন্তু ৰক্তিম হাজৰিকাই 16 crores পইচা লৈ এই কেছটো তুলিৰাম ৰংহাং আজি উইথড্ৰ কৰিছে নে কিয় চুপচাপ হৈছে সেইটো সন্দেহ কৰিবলগীয়া হৈছে। তুলিৰাম ৰংহাং যদি পক্সো কেছটো আপুনি একটা CM হয়, কাৰ্বি আংলঙৰ ৰাইজৰ কথা আছে, there is a you being a CM is a pride of our 6th schedule and for the people of Karbi Anglong. কিন্তু আপোনাৰ এই মিৰি কৰা নাই, কিন্তু আজি ফটো আপোনাক দিছো। এই আপুনি being a CM in a prestigious chair, you are being accused of this sexual harassment and you are level under that you have done wrong to her. So it is your responsibility to clarify your name, whether you want to come clean or not. আপুনি সাফা হৈ থাকিব নে নাই এটা আপোনাৰ ডিউটি, আপোনাক জনাই দিছো। পিছত আপুনি যি আগত ভুগিছে এই ধৰণে আপুনি জাতীয় নভুগিব। আগত পৰাও কৈ আছিলো আপোনাক যে কাৰাপশ্যন কৰিছে, মানুহক যে ইমান কষ্ট দিছে, সেইবিলাকৰ কাৰণে সেইবিলাক ঘটনা হৈছে। আপোনাক এই সকলো হিচাপ আছে, মানুহে মনত আছে। আজি কাৰ্বি আংলঙত মই একটাই কৈছো যে একটা কথাই কৈছো, কংগ্ৰেছে একশন, কিন্তু আজি কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙৰ কথা 290 crores এটা 320 crores পৰা লৈ ফৰেজত যিটো হৈ আছে চাকৰি লেনদেন হোৱাৰ পৰা এটা সেই বিদাত সিং লেঙৰ কেছ লৈ তুলিৰাম ৰংহাং মিলিচন্তেৰ কেছ লৈ অনাৰ পিছতো বিজেপি সকলে কিয় নিমানে? all elected members আৰু যিমান এডভাইজাৰ আছে, each and every one of them will be responsible. Is Karbi Anglong the integrity and the prestige of 6th schedule is completely destroyed because of তুলিৰাম ৰংহাং। কিন্তু যদি ভৱিষ্যত আপোনালোকে হিষ্ট্ৰীত নাম লিখিব মন যায়, এডভাইজাৰে হওক সকলে হওক MEC সকলে হওক, আপোনালোকে মাতক কাৰ্বি আংলং যদি সেফ হৈ থাকিব লাগে, 6th schedule ইন্টিগ্ৰিটি ইয়াৰ প্ৰেষ্টিজ যদি সদায় ৰক্ষিত হ'ব লাগে, যে তুলিৰাম ৰংহাং should immediately step down because he failed to govern autonomous council with prestige and dignity. আৰু সেই যদি হৈ থাকে কাৰ্বি আংলং autonomous council হিচাপে আৰু নাথাকে, he on moral ground, since he failed in every aspect, on every ground, on moral ground, Tuliram Ronghaং being so corrupt, and for all the happening in Karbi Anglong, he should immediately step down or resign, and if he doesn't, the MACs should compel him to resign and to step down. সেইটো কথাৰ কাৰণে আপোনালোকক আজি মাতিছো, আৰু কিবা সুধিবলগীয়া আছে যদি আপোনালোকে সুধিব পাৰে।